Hey guys, this is Mustaq and welcome back to my YouTube channel. तो आज मैं गई आसु एक नाटक शूटिंग मैं आज नाटक शूटिंग गई आसु मानक चल तो मैं आशा करूँ आज नाटक शूटिंग शेयर कर मैं आशा करूँ और যদি চাবলৈ মন যায় তেনেহলে মোর ভিডিও হেকলৈকে চাই থাকক খুব মজা লাগবে তো এটা হচ্ছে মোর গাঁও বন্ধুসকল এটা মোর গাঁও খুব সুন্দর অতি মৰমৰ গাঁও তো तमाम শীত তো বন্ধুসকল আহি আছে রাহুল মোর লগত যাব আহি আছে ইহতে ৰাস্তাৰে আহিব তো অলপমান ওয়েট কৰক চাওক হেকলৈকে সো বন্ধুসকল অলপমান ওয়েট কৰি আছো রাহুল আহিবৰ কাৰণে তো বন্ধুসকল আহি পাইছে মই এতিয়া ৰাহুলৰ লগত যাই আছো ৰাহুলক তো চিনি পা সকলে তো ইহতে এটা এলবাম বনাইছে এইটো তো ইতিমধ্যে আহি পাইছে তো ইহতৰ এলবামটো মই মোৰ ডেসক্ৰিপচনৰ ভিডিও লিংকত দি দিম সো বন্ধুসকল ইয়াতে অলপমান ওয়েট কৰি আছো তো মোৰ ৰাহুলে কিবা ক'ব নাকি আপোনালোকক ইয়াতে শুটিংৰ বিষয়ে কিবা আলাপ কৰিব আপোনালোকৰ আজি আমাৰ এটা মানে পাবজি লৈ এটা মানে ব্লগ ভিডিও আছে চাও কি হয় মই গৈ আছো মানকাচৰ তাৰ পৰা মহেন্দ্ৰগঞ্জ যাও নেকি ক'তবা শুট কৰো আশা কৰি ভাল পাৰফৰ্মেন্স কৰিম দোয়া কৰিব থ্যাংক ইউ তো বন্ধুসকল এতিয়া আমাক অলপমান ওয়েট কৰি আছো এই যে গাড়ীটো অলপমান ৰেডি কৰি আছে আৰু অলপ সময়ৰ ভিতৰতে আমালোকে যাম আৰু তো ভিডিওটা হেকলৈকে চাই থাকক সো বন্ধুসকল বাইকটো কিবা কিবি কৰি 950 টকা বিল হৈ গ'ল আৰু এতিয়া আমালোকে গৈ আছো শুটিং লোকেশন তো রাহুল দাই পুরা রেডি আর মই বহিম এই সিটত তো বন্ধুসকল রাহুলে পুরা স্পিডত গৈ আছে কারণ আমালোকৰ কাৰণে বহু কৰি আছে তো আজিৰ নাটকটো আপোনালোকে চাবলৈ নাপাহৰিব কাৰণ এইটো এটা হাৰ্ট টাচিং নাটক হয় এই নাটকটো চালে এনেকুৱা লাগিব যেন বাস্তৱতা ফিল কৰি আছো আৰু আমালোকে শুটিংৰ লোকেশনত গৈ থাকোতে আপোনালোকক মই নাটকটো অলপমান দেখুৱাবলৈ চেষ্টা কৰিম তো চাই থাকক So hi guys, তো আজিৰ আমাৰ লগত নাটকৰ শুটিংটো ইয়াতে লোকেশনটো সিলেক্ট কৰা হল তো আমাৰ লগত আছে মৰমৰ শাহিদা ইহতে হাই গাইস খুব ধুনিয়া ধুনিয়া গান বিলাক গায় দাদাই ভাল ব্লগ বনায় আপোনালোকে ব্লগটো ভালদৰে চাব মানে শেয়াৰ কৰিব একচুয়ালি ব্লগ চেনেল নাই আমাৰ ইয়াতে তো আপোনালোকে সাপোৰ্টিং কৰিব ভালকৈ মানে আৰু বনাব আগবাঢ়ি যাব আগলৈকে আগবাঢ়িও যাব পাৰে জানে এনেকৈ আপোনালোকে চাব তো হাই আহিলো লোকেশনত ফ্ৰেণ্ডৰ ঘৰত এটা লোকেশন সেট কৰিলো চাও কি হয় আপোনাৰ ইয়াতে নাটকখনত কিবা ক্যাৰেক্টাৰটো কি ক্যাৰেক্টাৰ মানে এনেকুৱা আমাৰ 3-4টা লৰা আছো ক্যাৰেক্টাৰ 3-4টা আছে পাবজি লৈ মানে যেটো পাবজি গেম হয় ইয়াৰ বিষয়ে অলপ ভিডিওটো বনাম বুলি ভাবি আছো মেসেজ এনেকুৱা বন্ধুসকল ইহতে নাটকৰ বিষয়ে কিবা ডিসকাস কৰি আছে এটো স্ক্ৰিপ্ট পঢ়ি আছে স্ক্ৰিপ্টৰ ডিসকাস কৰি আছে তো লোকেশনটো খুব সুন্দর ফ্যামিলি তো এটা মোর মানকাচৰৰ গাঁও হয় চাওক লোকেশনটো খুব ধুনিয়া আছে
এইটো হয় আজি আমালোকৰ নাটকৰ শ্বুটিঙৰ লোকেশ্যনটো আজি এইটো চাওক তো প্লিজ তো আমালোকে এনেকৈ ছাপোৰ্ট কৰি থাকক যাতে ইয়াতকৈ আৰু বহুত ভাল ভাল ভিডিঅ'বিলাক আপোনালোকৰ লগত হে দোস্ত কেমেৰা চেমেৰা চব ৰেডি হ'ল আৰু মই খুব শীঘ্ৰে শ্বুটিংটো আৰম্ভ কৰোঁ অ্যাকশন टू थ्री रेडी एक्शन हेलो मैं 2 मिनट में आ रहा हूँ 2 मिनट में आ रहा हूँ आगे ना ये আমার হাতে মিশে বের अरे बोल हाँ जा रहा हूँ मैं रुकना तुम्हें 1 2 3 रेडी एक्शन তো লোকেশনটা চেঞ্জ কৰিলোঁ ইতিমধ্যে লোকেশন চেঞ্জ এতিয়া হ'ব বাহিৰত চাই থাকক শুটিং চলি আছে দে হ্যাঁ টেনশন নাই শুটিং 1 2 3 रेडी স্যার एक्शन গাড়ি স্টার্ট করে আহি থাকো এ রাহুল দেওয়ার আউট করে গেছি যিখিনি আছিল আর কি মানে ইয়াত যিখিনি শুটিং আছিল আর কি শেষ হৈ গ'ল আৰু এতিয়া আৰু যাব বেলেগ লোকেশনত যাব এতিয়া আমালোক বেলেগ লোকেশনত যাম তো চাই থাকক কি আৰু চাওক মজাখিনি আপোনালোকক দিবলৈ মিলছে এই সিটত নি যাওক ব্লগ ভিডিও বানাও ওয়াও তামাম কষ্ট হয়েছে ভাই তামাম নতুন হয়তো এখন হয় এ রাস্তা ভাল আছে হে দোস্ত ওয়েলকাম বেক টু মাই MK চেনেল 24 সঁচাকৈ এইটো আমাৰ ফেভাৰেট ইউটিউবাৰ ডিম্পু বৰা ডাইলগ হয় তো মই অলপমান চেষ্টা কৰিলোঁ কেনে হৈছে কমেণ্ট কৰি জনাওক তো বন্ধুসকল এতিয়া আহিলোঁ ব্ৰিজত চাই থাকক তো এতিয়া লোকেশ্যনটো চেঞ্জ কৰিলোঁ এতিয়া শ্বুটিং হ'ব ইয়াত চাই থাকক এই কেমেৰাটা অলপ বেয়া হৈছে নেকি চাওক কিবাকে খাওয়ালে যাবে যে আর শুটিং এতিয়া আমালোকে খাম ব্ৰইলাৰৰ মাংসৰ বাকল হ্যালো বন্ধুসকল এতিয়া আছো মিৰ্জমুলা বন্ধুরা এতিয়া আছো কামখাত চাওক শ্বুটিং হৈ আছে খুব সুন্দর মনে হয় অসাধারণ কি রে আমার উঠলে তুলছিস নাকি না वन আর বড় তোর মাইকটা রেডি অ্যাকশন
2 3 ready action এক্সট্রা করে আসা নেই হ্যাঁ এক্সট্রা করে আসবে আর এটা আসলে এক্সট্রা করে আসা নেই এটা ঠিক আছে বন্ধুকে ছাই থাকো 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 বেবে চাই থাকক ভালদৰে ছাই থাকো এতিয়া ব্লগ ভিডিও শুটিং হৈ আছে শুটিং হৈ আছে না কি শুটিং পাবজি গেমৰ কাৰণে वाह 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 तमाम तमाम भाई को कैसी लग रही है कमेंट करके जरूर बताना ठीक है বন্ধুসকল চাই থাকক এতিয়া আমাৰ ঘৰত যাই ওকে পুৰা এটা নাটকৰ শুটিং কৰিলো এতিয়া যাই আছো ঘৰত হ্যাঁ তো এতিয়া আমাৰ মৰমৰ সাহিত্য একটা খুব ধুনীয়া তাৰ পপুলাৰ সং হয় এটো অলপমান শুনাইব আর কি চাই থাকক স্টার্ট এইটো একচুয়ালি গানটো ৰিলিজ হৈ গৈছে মনৰ কথা এইটো একচুয়ালি বেঙ্গলী সং হয় পুৰা বেঙ্গলী সং গানটো হল এই মনৰ কথা একচুয়ালি মিউজিক নাই মিউজিক হলেতো ভাল লাগিব এতিয়া মিউজিক নাই আৰু এনে গাইছো এনে সৰু ভাইটি হয় এই মনের কথা মনে রেখে আমাকে কেন তুমি বলো নে এই মনের কথা মনে রেখে আমাকে কেন তুমি বলো নে এই ভালোবাসা ভেঙে দিয়ে এই অন্য কারো তুমি হবে আমি তো কখনো ভাবিনি এই ভালোবাসা ভেঙে দিয়ে এই অন্য কারো তুমি হবে আমি তো কখনো ভাবিনি এই মনের কথা মনে রেখে আমাকে কেন তুমি বলো নে वाह 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 तमाम गाइस प्लीज लाइक मी यार हमारा